নমস্কাৰ, মোৰ চেনেল লাইফ অফ স্মিতালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ক'ত যাবলৈ আহিছোঁ, কি কথা, মই সকলোবোৰ কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। এয়া আহি পালোহি বাৰ্থডে গাৰ্লৰ ঘৰ, আৰু বাৰ্থডে গাৰ্লে অৱস্থা নাইকিয়া কৰি ফুৰিছে। ৰুমত আহিছে, তাই এইবিলাক কাম কৰি ফুৰিছে। কি কাম কৰিছে তাই জানে। আৰু ৰুমটো মানে কি হয়, চাফ চিকুণতা কৰিবই পৰা নাই ভণ্টিয়ে। সিহঁতৰ ঘৰতো মিস্ত্ৰী কাম লাগি আছে। আৰু ময়ো আহি পেলাই সোনকালে আহিলোঁ, মাকে মোকে মাতিলে সোনকালে আহি ৰুমে মানে অলপ সহায় সাৰথি কৰি দিওঁ। আৰু বাৰ্থডে মানে স্পেচিয়েল কি, সন্ধ্যা সময়ত অকণ মানে ল'ৰা ছোৱালী মাতি আনি বাৰ্থডে কেক এটা কাটিব। আৰু বেছি ডাঙৰকৈ পতা নাই, কিন্তু মানে ঘৰৰ মিস্ত্ৰী কাম লাগি থকাৰ কাৰণে অলপ, আৰু আবেলিৰ সময়ত গোপিনীসকলক মাতি ভাত বহাব, গতিকে তাৰ কাৰণে অলপ যোগাৰ কৰি আছে। আৰু আহি পেলাই দেখিছোঁ তাই কামৰ আজৰি হোৱা নাই। মই ভাবিলোঁ অলপ কাম সহায় কৰি দিওঁ। বাৰ্থডে গাৰ্লৰ অৱস্থা নাইকিয়া কৰি ফুৰিছে ঘৰৰ। এয়া দেখিছে ৰুমৰ একো অৱস্থা নাইকিয়া কৰি ফুৰিছে। খুব দুষ্ট, এই বাৰ্থডে গাৰ্লজনী খুব দুষ্ট দেই, হয়নে? দুষ্টনে? এয়া গোপিনীয়ে তেওঁলোকৰ কামখিনি কৰি আছে। এগৰাকীয়ে এখানে প্ৰসাদখিনি ধোৱা মেলা কৰি আছে, বাকীসকল আহিব আৰু কাম আগবঢ়াই থৈ দিছে। এইখিনি তাৰে ক্লিপ এটা ৰাখি থৈ দিলোঁ। আৰু বাকীখিনি পুৰি ভাজিৰ কাৰণে আটা মঠি থকা হৈছে, সেইখিনি কামো ভিতৰত কৰি আছে। আৰু গোপিনীসকলে তেখেতলোকে কৰিব। ঘৰৰ মানুহে, আমাৰ মা আছিলে, মা খীৰকণ বনালে। মানে ভাগে ভাগে কাম চলি আছে। আৰু পিছ চাইডে কাৰিকৰে বনাই আছে ৰাতিৰ সাজৰ কাৰণে। ৰাতি যিহেতু ভাত খোৱা হ'ব, আলহী অতিথি আহিব, গতিকে তাৰ কাৰণে যোগাৰ কৰি আছে। সন্ধিয়া সময়ত অকণ ওলাই কৰি ল'লোঁ বাৰ্থডে বুলি, আৰু কাম বন কৰি যিহেতু আছিলোঁ, মানে গাটো ধুই আহি ধুনীয়াকৈ অলপ কাপোৰ কানি পিন্ধিলোঁ। বাকী গোপিনীসকলে আহিছে, তেওঁলোকে নিজৰ কাম কৰি আছে। আৰু বাকী ৰাতিৰ কাৰণেও খানা বনাই আছে। মই কি কৰি আছে সকলোবোৰ আপোনালোকক দেখাইছোঁ, ব'লকচোন। এয়া পাকঘৰত মায়ে ৰুটিখিনি বেলি আছে, আৰু এগৰাকীয়ে পুৰি আছে গোপিনীসকলৰ মাজৰে। আৰু বাকীসকল যিহেতু সমাজত বহি আছে, তেওঁলোকে কামখিনি কৰি আছে। আমাৰ বাৰ্থডে গাৰ্ল ৰেডি হৈ গ'ল দেই। বা ধুনীয়া লাগিছে ন? বাৰ্থডে গাৰ্লজনী কেনেকুৱা লাগিছে? বাৰ্থডে গাৰ্ল পিনে চোৱা, নতুন ড্ৰেছ পিন্ধি একদম ৰেডি হৈ গ'ল। আৰু আমি এই প্ৰসাদ খাইছোঁহে। এয়া মাক, বাৰ্থডে গাৰ্লৰ মাক। আমি প্ৰসাদ খাই মেলি কৰি লওঁ, তাৰপিছত কেক কটাৰ পৰ্ব আৰম্ভণি হ'ব। নহয়, কেক কাটিবনে? অঁ, কেক কাটিব দেই। এইটো হৈছে আমাৰ ডাঙৰ ভাগিন দেই, ইমান লাজ কৰে। এয়া চবেই পায়স আৰু কেক কটাৰ পিছত খোৱা বোৱা কৰি আছে। মোৰ ফালৰ পৰা ধুনুজনীলৈ হেপী বাৰ্থডে। ভালকৈ কোৱা থেংক ইউ। কি কি চকলেট দিছে চাওঁ। অঁ, ডেইৰী মিল্ক আছে, আৰু এইপিনেও আছে ন? এইপিনেও দিছে। এইটো কোনে দিলে? জেঠাই, মাটো জেঠাই দিলে। ডেইৰী মিল্ক দেই ছোৱালীজনী তাত। আৰু কি কি পালা দেখাই দিয়া। ফ্লাস্ক এটাও পাইছা? আৰু কি দিছে? ধুনীয়া কাপ এটা দিছে দেই। দুটা কাপ দিছে। এইটো ফ্লাস্ক কোনে দিলে? ভালকৈ কোৱা, এইপিনে চাই কোৱা। পাপাই কি কি ড্ৰেছ দিছিলে? হালধীয়া এযোৰ পিন্ধি আছিলে ন? আৰু এযোৰ দিছে, এইযোৰ পূজাৰ কাৰণেও দিছে, বাৰ্থডে বুলিও দিছে। লেহেংগা ন? আৰু এযোৰ ড্ৰেছ দিছে। বা, এইযোৰ দিছে ন? অঁ, দাদাক এটা দিয়া। খালা? দাদাক দি দিয়া। এটা মোক দিবানে? হা, মই লৈ যাম দেই এটা। মোক দিছে, থেংক ইউ। কি পালা? এইপিনে কোৱা, আৰু কি পালা? এই আৰু এটা পেঞ্চিল বক্স পালে দেই। ছোৱালীজনী যি গিফ্ট পাই আছে। পাপৰ কৰি আছে দেই, আমাৰ ডাঙৰ বা। পিনে চব ৰেডি হৈ গ'ল।
ভাত হোৱাৰ পিছত আলহী অতিথি যিখিনি আছিলে মানে তেওঁলোকক বহুৱাই দিয়া হৈছে যিহেতু দূৰৰ পৰা আহিছে তেওঁলোক খাই বৈ যাব লাগে আৰু ইয়াতে বহাই দিয়া হৈছে বাৰ্থডে গিফ্ট খোলাত ব্যস্ত এনিটাইম ইমান চব গিফ্ট নিজে খুলি খুলি অৱস্থা নাইকিয়া কৰি থৈছে দেখিছে কেইটা কাপ খুলি আছে এই আকৌ আমাৰ ঘৰৰ পৰিয়াল আহিছিলে দেই আমাৰ খুৰা খুৰীহঁত বা ভিনদেউহঁত তেওঁলোক আহি বহিছেহি ফাইনেলি ভাত খাব ল'লোঁ কষ্টৰ মানে দিনডাল কষ্ট হৈ থকা ভাত পানী খাই গৈ ভাতৰ লগত আছিলে এই পাপৰ দালি এখন বনালে মাছৰ জোল এখন আৰু খাচী মাংসৰ এখন আৰু বাৰ্থডে বুলি ভাত সাজ তেনেকৈয়ে খালোঁ যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু যিসকল নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব